নমস্কাৰ মই দুৱাত বেক্সলৈ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। ইণ্টাৰনেটৰ দুনিয়াখনত আপুনি প্ৰৱেশ কৰিলে এনে কিছুমান ৱেবছাইট দেখিব, যি ৱেবছাইট দেখিলে আপুনিও আচৰিত হ'ব। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এনে 5টা ৱেবছাইট লৈ আহিছোঁ। তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। 5 নম্বৰত আছে মেক এনি ফ্লেগ। এই ৱেবছাইটটোত যাবলৈ হ'লে আপুনি গুগলত টাইপ কৰিব লাগিব মেক এনি ফ্লেগ, আৰু টাইপ কৰিলে আপুনি এটা পেজ দেখা পাব য'ত পতাকা উৰি থাকিব, ফ্লেগ ৱেভাৰ বুলি। আপুনি তলৰ ফালে যাব, তাত আপুনি আপোনাৰ ফটো আপলোড কৰিব পাৰিব বা আপুনি পতাকাবোৰ চেঞ্জ কৰিব পাৰিব। আৰু এটা কথা আছে, আপোনাৰ পতাকাখন কোনফালে উৰুৱাব, লেফ্ট ৰাইট অপশ্যন আছে পেজখনত, আপুনি দেখিলে নিশ্চয় গম পাব। ইয়াৰ উপৰিও আপুনি নিজৰ ফটো ফ্লেগখনত লগাব পাৰিব। মই 2 কপি ফটো নিজৰ লগাইছোঁ, নিশ্চয় আপুনি দেখিছে। ৱেবছাইটত গৈ আপুনিও ভিজিট কৰিব পাৰিব বা আপুনিও ট্ৰাই কৰিব পাৰিব, আপোনাৰ ফটো লগাই চাব পাৰিব পতাকাখনত। আৰু যদি ভিজিট কৰে তেতিয়াহ'লে কেনেকুৱা লাগিল ক'বলৈ নাপাহৰিব কমেণ্ট বক্সৰ জৰিয়তে। নম্বৰ 4 ডান্সিং ৰবট। এই ৱেবছাইটটোত যাবলৈ হ'লে আপুনি গুগলত টাইপ কৰিব লাগিব ৰববুগি। ৰববুগি টাইপ কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। তাৰপিছত আপোনাক ৰবট এটা চিলেক্ট কৰিব দিব, চইচ কৰিব দিব। তাৰপিছত আপুনি চইচ কৰাৰ পিছত এনেকুৱাকৈ দেখা যাব এটা পেজ, য'ত আপুনি এডিট ডান্সটো এডিট কৰিব পাৰিব ৰবটৰ। ইয়াত বিভিন্ন অপশ্যনবোৰ আছে, লেফ্ট ৰাইট, কোনফালে আপোনাৰ ৰবটটো নচুৱাব বা কোনফালে কি কৰিব, গোটেই অপশ্যনটোত আছে এই পেজখনত। আপুনি দেখিব লেফ্ট ছাইডে এডিট ডান্স বুলি, তাতে গৈ আপুনি আপোনাৰ ইচ্ছামতে আপোনাৰ ৰবটটো নচুৱাব পাৰিব। আপুনিও নিশ্চয় ৱেবছাইটটোত ভিজিট কৰি চাব পাৰিব। নম্বৰ 3 হৈছে ভাৰ্চুৱেল এৰেঞ্জমেণ্ট। এই ৱেবছাইটটোত যাবলৈ হ'লে আপুনি গুগলত টাইপ কৰিব লাগিব ভাৰ্চুৱেল এৰেঞ্জমেণ্ট, আৰু টাইপ কৰাৰ পিছত পেজত আপুনি দেখা পাব এনেকুৱা এটা কাৰ্ডবৰ্ড। আৰু কাৰ্ডবৰ্ডখনত যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে কিছুমান সৰু সৰু কাৰ্ডবৰ্ড তাত ওলায়, আৰু এই কাৰ্ডবৰ্ডটোত যদি আপুনি অলপ চুই দিয়ে তেতিয়াহ'লে অট'মেটিকেলি পৰি যায়। চাওক কেনেকৈ পৰি যায়। অৱশ্যে এইটো ফোনত আপুনি কৰিব নোৱাৰিব, কাৰণ মাউচৰ প্ৰয়োজন হয়। ফোনত আপুনি ক্লিক কৰি সেই কামটো কৰিব নোৱাৰিব। নিশ্চয় আপুনি পাৰে যদি ট্ৰাই কৰি চাব, ৱেবছাইটত ভিজিট কৰি ট্ৰাই কৰি চাব পাৰিব, বহুতেই আমেজ পাব। এই সৰু সৰু কাৰ্ডবৰ্ডবোৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ নীতিক সম্পূৰ্ণৰূপে মানি চলে। তাৰ ফলত আপুনি বাস্তৱ ক্ষেত্ৰত আপুনি কাৰ্ডবোৰ পেলাই দিয়া নিচিনা অনুভৱ হ'ব। তাৰ ফলত আপুনি কি হ'ব, বাস্তৱ ক্ষেত্ৰত যেন আপুনি কাৰ্ডবৰ্ডবোৰ পেলাই আছে এনেকুৱা এটা অনুভৱ হ'ব। তাৰ ফলত ৱেবছাইটটোত গৈ আপুনি বহুত ভাল পাব। নম্বৰ 2 আছে ৰিভলভিং গুগল। এই ৱেবছাইটটোত ভিজিট কৰিবলৈ আপুনি গুগলত গৈ টাইপ কৰিব লাগিব ৰিভলভিং গুগল, আৰু টাইপ কৰাৰ লগে লগে গুগল পেজটো আহি যাব। আপুনি সাধাৰণতে যি গুগল ব্যৱহাৰ কৰে এই গুগলটোৰ দৰে দেখা যাব, কিন্তু ইয়াত আপুনি এটাই পাৰ্থক্য পাব যে ইয়াত পেজটো খোলাৰ লগে লগে পেজটো ঘূৰিবলৈ আৰম্ভ কৰে। আপুনি সাধাৰণতে ব্যৱহাৰ কৰা গুগলৰ দৰে ইয়াতো চাৰ্চ কৰি বিচাৰিব পাৰিব যিকোনো তথ্য। ৰিভলভিং গুগল হৈছে গুগলৰ এটা ভাৰ্চন। মই এতিয়া আপোনালোকক চাৰ্চ কৰি দেখুৱাম। চাওক, ফেচবুক চাৰ্চ কৰিছোঁ আৰু পেজটোত কেনেকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে আৰু তথ্যখিনি ওলাই পৰিছে। আপুনিও নিশ্চয় এই ৱেবছাইটটোত গৈ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। নম্বৰ 1 আছে ইউ আৰ গেটিং অল্ড। এই ৱেবছাইটটোৰ কাৰণে আপুনি গুগলত টাইপ কৰিব লাগিব ইউ আৰ গেটিং অল্ড, আৰু টাইপ কৰাৰ লগে লগে আপোনাক আপোনাৰ ডেট অফ বাৰ্থটো দিবলৈ দিব। আপোনাৰ ডেট, মান্থ আৰু ইয়েৰটো দিয়াৰ লগে লগে নতুন এটা পেজ খোল খাব, য'ত আপোনাৰ বয়সৰ ডিটেইলছ জনাব, আপোনাৰ কিমান বছৰ হৈছে, কিমান মাহ হৈছে আৰু কিমান দিন হৈছে এই পৰ্যন্ত আপোনাক জনাব। অকল সেইটোৱে নহয়, এই ৱেবছাইটটো আৰু জনায় আপুনি এতিয়ালৈকে কিমানবাৰ উশাহ নিশাহ লৈছে আৰু আপোনাৰ বুকুৰ ধপধপনি কিমানবাৰ হৈছে, গোটেইখিনি তথ্য আপোনাক দিয়ে।
ইয়াৰ লগতে আৰু বেলেগ কিছুমান তথ্যও দিব আপুনি পেজটোৰ তলৰ ফালে গৈ চেক কৰি চাব পাৰে আপুনি নিশ্চয় ৱেবছাইটটোত গৈ চেক কৰি চাব পাৰে এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক 5টা আচৰিত ধৰণৰ ৱেবছাইটৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আপুনি এই 5টা ৱেবছাইটৰ কোনটো ৱেবছাইট বেছি ভাল লাগিল নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ যদি আৰু আচৰিত ধৰণৰ ৱেবছাইটৰ ভিডিঅ' আগবঢ়াব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব নিশ্চয় মই আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ধন্যবাদ আজিলৈ